বনাই লোৱা হয় সেইখন আদি টানি ল'ৰাকেইজন আপোনাৰ গোলাঘাট বুলি এটা জেগা নহয় নিৰ্দিষ্ট সৰুপথাৰ গোলাঘাটৰো আছে। ভাইটিটো তুমি ক'ত ঘৰ তোমাৰ? তুমি দেখিছা আৰু আমি বাহিৰৰে হয় মানে হেৰি ইয়াতে থকা দেখিছে ক'ত গ'ল এতিয়া? এজনক মাৰিলি নি? এখন কি জেগা বুলি কয়? ৰেপ চেণ্টাৰৰ নামটো কি? কিবা আছে নে? চেণ্টাৰটো কি নাম? লেচন কেয়াৰ ফাউণ্ডেশ্যন আগতে শান্তিপুৰ যিটো আছিলে আমোলাপতি নে আমোলাপতি আমাৰ চেণ্টাৰৰ পৰা লোৱা তাৰপৰা ৰিহেব চেণ্টাৰ 8জন ল'ৰা ৰখাব ল'লো, ৰখাব নোৱাৰিলোঁ মানে মোকো মাৰপিট কৰি ওলাই গৈছে। কিমান দিন ধৰি আছিলে ইয়াত? এমাহ হৈছে ট্ৰিটমেণ্ট। কিছুমানৰ ইয়াৰে হয়, কিছুমানৰ যোৰহাট ঘৰ তেনেকুৱা আছিলে। তাৰপৰা আজি পলাই গৈছে, এনেকৈ নাজানো কি হৈছে সিহঁতৰ। কেতিয়া আহিছিলে? এমাহ 1.5 মাহ এনেকৈ ৰানিং হৈ আছিলে। নাই তেনেকৈ একো নাই। মানে ইচ্ছা কৰি পলাই গৈছে। মাৰিছে নেকি? ক'ত দুখ পাইছা? মোৰ ইয়াত মাৰিছে, পেন মাৰিছে, ইয়াত মাৰিছে। চেণ্টাৰৰ কি ৰেপচনৰ নাম কি? লেচন কেয়াৰ ফাউণ্ডেশ্যন। কিমান কেইজন? 25 জন আছে মানে পেচেণ্ট আমাৰ। আমি সেৱা দি আছোঁ, ছাৰ্ভিচ কৰি আছোঁ আমি। ময়ো ট্ৰিটমেণ্টত আছিলোঁ, এতিয়া ভাল হ'ল। মোৰ 10 মাহ ৰানিং হৈ আছে, ইয়াতে আছোঁ। কিহৰ কাৰণে পলাই গৈছে? সেইটোতো গম নাপাম। ট্ৰিটমেণ্ট ল'বলৈ ভাল হ'বলৈ ইচ্ছা নাই চাগে আৰু। ভাল হ'বলৈ ইচ্ছা থাকিলে হয়। কি নাম তেওঁৰ? নামকেইটা জানা? নামকেইটা আছে সমীৰণ শ্যাম, বিনোদ ঠাকুৰ, পাৰ্থ পেগু, বিকাশ বাস্পৰ, চম্পক বৰা, হেমন্ত মেচ, অমৃত চেত্ৰী। কি আছিলে তেওঁলোক? ড্ৰাগছ এডিক্ট। গোটেইকেইজন ড্ৰাগ এডিক্ট হয়। আপুনি কৈ দিয়কচোন। এলকহলিক ড্ৰাগ এডিক্টৰ পাৰ্ট হয় আৰু এই চাইড পাৰ্টটো হৈছে এলকহলিকৰ পাৰ্ট। তো এলকহলিকৰ পাৰ্টটো আমি একো কমপ্লেইন নাপাওঁ, কিন্তু ড্ৰাগ এডিক্টৰ তেওঁ এনেকুৱা মানে আসক্ত হৈ গৈছে। তো ভাল হ'বলৈ ইচ্ছাটো মানে যিমান আমি মটিভেটেড ক্লাছ কৰিলোঁ, যিমান যি কৰিলোঁ, তেওঁলোকে মানে পলোৱা মাথাটো মাৰি আছে। তো যিটো কাৰণে আজি এই কাণ্ডটো হ'ল। তেওঁলোকক লাগেই মানে ইমান আসক্ত হৈ গৈছে মানে, যিটো কাৰণে ঘৰৰ মানুহে উপায় নাইকিয়া থৈ গৈছে ইয়াত। কিন্তু তেওঁলোকে নিজৰ ইচ্ছাটো জগাব পৰা নাই যে ভাল হ'ব লাগে মই। কাৰণ আজি তাৰে এক্সাম্পল ই আজি এটা 11 মাহ 10 মাহ ৰানিং হৈ আছে নিচা এৰা, ইয়াতে ট্ৰিটমেণ্ট লোৱা। ইয়াৰ ইচ্ছা জগাইছে, ই ভাল হৈছে, ইয়াত সেৱাও দি আছে। কিন্তু সিহঁতৰতো ভালতো ইচ্ছা নাই, সিহঁতি মানে লোককো সেইটোৱে কৰি আছে। 8জন পলাইছে। 8জন দিনৰ ভাগতে কেনেকৈ পলালে? ক্লাছ কৰি থকা টাইমতে ধৰি লওক আৰু মানে ৰখাব লওঁতে দেখিছে এক্সাম্পল এইটো কি হৈছে। ৰখাব মানে এজনক পাৰিব বা দুজনক পাৰিব, 8জনক যে ৰখাব দিগদাৰ হ'ল কাৰণে যোন যেদিন তেনি গুচি গ'ল মানে। কি কৈছে এতিয়া জনাম, আমি গোটেই বস্তুটো হৈছেহে জাষ্ট। আমি এতিয়া আৰক্ষী ঘৰৰ মানুহ চবকে জনাব লৈছোঁহে। দেখালো যিটো নিউজত হেৰি কৰিছে আপোনালোকে ফুটেজ লৈছে, গিল দিব লৈছে।